Assalamu alaikum warahmatullahi wabarakatuh. Alhamdulillahilladzi kafa wa salamun ala ibadihilladzi istafa amma ba'd. Allah tabarak wa ta'ala দুনিয়াৰ বুকুলৈ বহুতো আসমানী কিতাপ নাজিল কৰিছে। তাৰ ভিতৰত সকলোতকৈ উত্তম আৰু শ্ৰেষ্ঠ কিতাপ হৈছে যিখন আমাৰ নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছিল। সেইখন কিতাপ হ'ল কুৰাণ মজিদ। কুৰাণ মজিদ এনেকুৱা এখন কিতাপ যিখন কিতাপৰ তিলাৱত কৰিলে, যিখন কিতাপ পঢ়িলে এটা এটা আখৰত এটা এটা হৰফত 10টা কৰি নেকি পোৱা যায়। ইমান এখন মূল্যৱান কিতাপ। আৰু এই কিতাপখনৰ আজমত, এই কিতাপখনৰ সন্মান সকলো মুছলমান ব্যক্তিৰ অন্তৰত আছে। কোনো মুছলমানে নিবিচাৰে কুৰাণ মজিদক অসন্মানী কৰিবলৈ, কোনো মুছলমানে নিবিচাৰে কুৰাণ মজিদৰ বেহৰমতি কৰিবলৈ, বেয়াদবি কৰিবলৈ। এতিয়া প্ৰশ্ন হ'ল, কুৰাণ মজিদ যদি কাৰোবাৰ হাতৰ পৰা পৰি যায়, বিচনাত পৰি যায় বা তলত পৰি যায়, তেতিয়া কি কৰিব? বহুত মানুহে নাজানে, বহুতে সোধে যে জোনাব কুৰাণ মজিদখন পৰি গ'ল, ওপৰৰ পৰা তলত পৰি গ'ল, কি কৰিব লাগিব? সৎকাৰ কৰিব লাগিব, কিবা কাফাৰা দিব লাগিব? বহুতে এনেকৈ কৰে যে যিখন কুৰাণ মজিদ পৰিছে সেই কুৰাণ মজিদখন ওজন কৰিব লাগিব, সেইখন ওজন কৰি যিমান হয় সিমান ওজনৰ সৎকাৰ কৰিব লাগিব বা কাফাৰা দিব লাগিব। সিমানখিনি ওজনৰ ঘেঁহু, ইমানখিনি ওজনৰ আটা বা কিবা জাতীয় মিঠাই, সিমানখিনি ওজনৰ দুখীয়াক দিব লাগিব, আল্লাহৰ ৰাস্তাত দান কৰিব লাগিব। আৰু বহুতে কয় যে কুৰাণ মজিদখন যোনে পেলাইছে তেখেতৰ নামত আল্লাহৰ ৰাস্তাত কিবা বস্তু দান কৰিব লাগিব, গৰীব মিস্কিনক খুৱাব লাগিব। এনে বিভিন্ন ধৰণে বিভিন্নজনৰ কথা কয়। কিন্তু এইটো বিষয়ে কুৰাণ আৰু হাদিছত এনেকুৱা কোনো ৰেৱায়াত নাই যে কুৰাণ মজিদ যদি পৰি যায়, কুৰাণ মজিদ যদি ওপৰৰ পৰা পৰি যায়, তলত পৰি যায় বা মাটিত পৰি যায় বা বিচনাতে পৰি যায়, তাৰ কাৰণে কাফাৰা দিব লাগিব বা সৎকা দিব লাগিব। তেনেকুৱা কোনো ৰেৱায়ত কুৰাণ মজিদত বা হাদিছত পোৱা নাযায়। আৰু কুৰাণ মজিদখন সকলো মুছলমানে সন্মান কৰে, সকলো মুছলমানে আদব কৰে। কোনেও জানি বুজি কুৰাণ মজিদখন হাতৰ পৰা পেলাই নিদিয়ে, কোনো জানি বুজি কুৰাণ মজিদখনত অপমান নকৰে। কাৰোবাৰ যদি ভুলতে কুৰাণ মজিদ হাতৰ পৰা পৰি যায়, অজানিতে যদি ক'ৰবাৰ পৰা পৰি যায়, তাৰ কাৰণে আল্লাহৰ ওচৰত তৌবা ইস্তিগফাৰ কৰিব লাগে, আল্লাহৰ ওচৰত মাফ চাব লাগে। কুৰাণ মজিদখন লগে লগে উঠাই তাৰ কুৰাণ মজিদখনত সন্মান জনাই, কুৰাণ মজিদখনত চুমা খাই আকৌ ধুনীয়াকৈ কুৰাণ মজিদখন থৈ দিব লাগে। তাৰ কাৰণে কোনো সৎকা কৰা, কোনো কাফাৰা দিয়া জৰুৰত নহয়। যদি কোনোবাই বিচাৰে, কাৰোবাৰ যদি মনটো ভাল নালাগে যে মোৰ হাতৰ পৰা কুৰাণ মজিদখন পৰি গ'ল, আল্লাহ মোক মাফ কৰিবা, তাৰ কাৰণে মই আল্লাহ তোমাৰ ৰাস্তাত কিবা এটা দান কৰি দিম, সেইটো বেলেগ কথা, নিজৰ ব্যক্তিগত কথা। কিন্তু কুৰাণ হাদিছত কোনো এনেকুৱা ৰিৱায়ত নাই যে কুৰাণ শ্বৰীফ পঢ়িলে, কুৰাণ মজিদ ইমান ওপৰৰ পৰা পৰিলে ইমানখিনি সৎকাৰ কৰিব লাগিব, ইমানখিনি কাফাৰা দিব লাগিব, বা ইমান ওপৰৰ পৰা পৰিলে ইমানখিনি সৎকাৰ কাফাৰা দিব লাগিব, তেনেকুৱা কোনো উল্লেখ নাই। কুৰাণ মজিদ যদি কাৰোবাৰ অজানিতে হাতৰ পৰা পৰি যায়, ভুলতে আল্লাহৰ ওচৰত তৌবা কৰক, ইস্তিগফাৰ কৰক, আৰু এইটোৰ পৰা সাৱধানে থাকিব যে যি ধৰণে কুৰাণ মজিদখন পৰিলে তেনেকৈ যাতে আৰু আপোনাৰ হাতৰ পৰা কেতিয়াও নপৰে, সেইটোত সাৱধান হ'ব লাগিব। আৰু আল্লাহৰ ওচৰত তৌবা ইস্তিগফাৰ কৰি কুৰাণ মজিদখন এনেকুৱা জেগাত সাৱধানে ৰাখিব লাগে যাতে কুৰাণ মজিদখনৰ কোনো বেহৰমতি নহয়, কোনো অসন্মানী নহয়। তেনেকুৱা জেগাত, ওখ জেগাত, ঢুকি নোপোৱা জেগাত, সৰু ল'ৰা ছোৱালীয়ে ঢুকি নোপোৱা জেগাত, তেনেকুৱা জেগাত কুৰাণ মজিদখন ৰাখিব লাগে। কুৰাণ মজিদৰ সন্মান আমি যাতে সকলোৱে কৰিব পাৰোঁ, আৰু যাতে বেছি বেছি কুৰাণ মজিদৰ তিলাৱত কৰিব পাৰোঁ, কুৰাণ মজিদৰ ওপৰত আমল কৰিব পাৰোঁ, তাৰ কাৰণে আল্লাহ তৌফিক দান কৰক। ওয়া মা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।